আৰু এইবিলাক আছে আমাৰ মিত্ৰৰ বডি ৱেইট কিমান আছিলে? আগতে 45 আছিলে। জিম কৰা মিত্ৰ এমাহ হৈছে মোৰ লগতে আহি আছে, জিমত ডেইলি আহি আছে। আৰু এতিয়া বডি ৱেইট কিমান? এতিয়া 50 ওচৰত। আৰু বেলেগ একো নাই, ভাত খাইছে অকল, ভাতটো খালি অকণমান বঢ়াই দিছে। হৈছে আলুটো সমান হৈছে আৰু অলপ আহিব লাগিব, চাইজ ডাঙৰ কৰিব লাগিব। মোৰ আজিকালি জিম নাই, জিম বন্ধ থাকিলে বেয়া লাগে মনটো। আমাৰ লগত আছে জয় বৰা, এইফালে দেখিছে বডি বনাই আছে। ভাত মানে এজনে ভাল দিয়ে, ওৱান টু চাই দেই। আজিকালি অকণমান কমাই কি খাই আছে বস্তু কি খাই? দালি খাওঁ, কণী খাওঁ, তাৰপিছত তোমাৰ কেতিয়াবা ভীমকল খাওঁ। কেতিয়াবা ভীমকলটো মেইন, ভীমকল খাবা, ভীমকল খালে মাছটো বনিব। 3, 2, 1. এতিয়া আমি গৈ আছো জিম, আৰু এতিয়া দেখিছে আমি নৃত্য বস্তু চব ভৰাই লৈ বেগত। আজি আপোনালোকক দেখাই আছো গুৱাহাটীৰ মানে চবচে সস্তা জিম চাগে, 900 টকাত জিম এডমিশ্যন, আৰু মাহে হৈ গ'ল 600 টকা। আমি এইটো জিমতে এতিয়া গৈ আছো, আমি এতিয়া নৃত্যও গৈ আছে মোৰ লগত। আৰু জিমটো মানে গুৱাহাটীৰ ভিতৰত চাগে পুৰণা জিম হ'ব, 1990 মানৰ হ'ব জিমটো। আপোনালোকক দেখাই আছো কোনডোখৰত আছে কি কথা, আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ জিমটো আছে জু ৰোডত, মানে মোৰ ৰুমৰ একেবাৰে ওচৰতে, কিন্তু আমি খোজকাঢ়ি আহিব পাৰোঁ। অলপ বৰষুণ দিয়াৰ কাৰণে বাইকখন লৈ আনিলোঁ, আৰু আহি পাই জিমত দেখিছোঁ এটা জিমৰ মুখৰ আগতে মানে এক্সিডেণ্ট। আৰু পিছে এক্সিডেণ্ট চাই থাকিলে নহ'ব, এতিয়া আমাৰ যিহেতু দেৰি হৈ গৈছে, 8টা বাজিলেই, আৰু 9টা বজাত আমাৰ জিম বন্ধই কৰে। আৰু এইটো হৈছে আমাৰ জিম দেখিছে। জিমটো অলপ পুৰণা হৈছে, কিন্তু মানে ইয়াতে প্ৰেক্টিচ কৰা এটা বহুত মজা আছে। অসমৰ বহুত ডাঙৰ ডাঙৰ বডি বিল্ডাৰ মানে ইয়াতে আগতে বোলে প্ৰেক্টিচ কৰিছিলে, আৰু ময়ো ইয়াতে 5 বছৰ আজি আহি আছোঁ। মাজতে এবছৰ মই হাতীগাঁও জিম এটাত গৈছিলোঁ, কিন্তু মোৰ ৰুমৰ পৰা বহুত দূৰ হয় কাৰণে তাতে অকণমান দিগদাৰ পালোঁ, সেইকাৰণে আকৌ ইয়াতে গুচি আহিলো। আৰু ইয়াতে আপোনালোকে এডমিশ্যন যদি লয়, ইয়াতে এডমিশ্যন 900 টকা, মানে মাহে 600 টকাকে 300 টকা এডমিশ্যন। আৰু গুৱাহাটীত চাগে এনেকুৱা জিম আৰু বেলেগ নাই, য'ত মানে মাহে 600 টকাকে দি ধুনীয়াকে প্ৰেক্টিচ কৰি থাকিব পাৰিব। ৱেইট বিলাক কিন্তু অলপ পুৰণা হৈছে, কিন্তু এইবিলাক চব লোহাৰো ৱেইট, আৰু প্ৰেক্টিচ কৰি ইয়াতে বহুত মজা লাগে। এই জিমটো যেতিয়া মানে প্ৰথম খুলিছিলে, মানে গুৱাহাটীত চাগে জিম বহুত কমেই আছিলে তেতিয়া, আৰু এইটো জিমতে বহুত ডাঙৰ ডাঙৰ বডি বিল্ডাৰে ইয়াতে প্ৰেক্টিচ কৰিছিলে। এতিয়াও ইয়াতে বহুত ল'ৰা আহে, বহুত দূৰ দূৰৰ পৰা ল'ৰা আহে। আচলতে জিমটো পুৰণা বা নতুন বুলি কথা নাই, মেইন কথা হৈছে কষ্ট কৰিব পৰাটোৱে, আৰু ভালকে কষ্ট কৰি খোৱা বোৱাটো ভালকে কৰিলে বডি বনিব। আজি আমি ইয়াতে মাৰিলো, বেক মাৰিলো। আজি বহুত দিনৰ মূৰত যিহেতু আহিছো, বহুত দিন অহা নাই জিমলে, আৰু ইমান এটা ৱেইট মাৰিব পৰা নাই। মানে কণ্টিনিউ যদি জিমটো কৰি থাকো, মানে অলপ ঠিকে থাকে। যদি অলপ মাজতে গেপ পৰি যায়, কিছু মানে আকৌ বেয়া হৈ যায়, আকৌ প্ৰথম পৰা কৰালেখীয়া হয়গে। সেইকাৰণে কণ্টিনিউ জিমটো কৰি থাকিবলৈ ভাল মানে। আৰু এতিয়া সময়ো হৈছে 9টা বাজিলে, আমাৰ 9টা বজাত জিম বন্ধ কৰেই, আৰু এইফালে আমাৰ দিগন্ত আহিলে এতিয়া বন্ধ কৰিবৰ কাৰণে। আপোনালোকো আহিব পাৰিব ইয়াতে, বহুত কম পইচাতে ইয়াতে 600 টকাত ধুনীয়াকৈ জিমটো কৰিব পাৰিব, যিসকলে মানে কম পইচাত কৰিব বিচাৰে জিম। আৰু ভিডিঅ'টো চাই পিনি কেনেকুৱা পালে এবাৰ কমেণ্ট এটা কৰিব।